আজি লাইন আপ বাইক দুখনে আৰু লাইন আপ বুলি ক'বলৈ নাই নমতা বিয়া খাই থৈ যাওঁ বিয়াই না সুধিয়ে না তেল বচাইছো বে অক্ষয় তোৰ এতিয়া মোৰ লুকটো দেখাই দিওঁ আজি কেনেকৈ আহিছোঁ মই হেল্ল' লভ্ৰন গুড ইভিনিং কি খবৰ সকলোৰে অক্ষয় বৈ পুনৰ আহিলোঁ অন্য এটা ভিডিঅ' লৈ বহুত দিনৰ মূৰত আজি প্ৰথমবাৰৰ বাবে GoPro এটা পাইছোঁ লগৰ এটা তো ভাবিলোঁ আৰু মোবাইলটো বেয়া হৈ গ'ল মানে বহুত দুখৰ খবৰ তো সেইটো কাৰণে ভাবিলোঁ ভিডিঅ' এটা বনাওঁ বুলি তো আহিছোঁ ওলাই ঘৰৰ ওচৰতে মানে লগৰটোহঁতক মানে লগৰ এটা ঘৰ দিছে ৰাস্তাটো অলপ বেয়া এতিয়া আমি ৰাজগড় সেইটো ছাইডটোত যাওঁ ইয়াত ৰাস্তাটো অলপ ভাল আছে মানে তো সেইটো ছাইডে যাওঁ আৰু এতিয়া ব'লক গৈ থাকোঁ বহুত দিন এনেকৈ ভিডিঅ' বনোৱা নাই আৰু কি ক'ব উপায়ো নাই মোবাইলটোৱে বেয়া হৈ থাকিলে মানে এতিয়া ব'লক অকণমান চাওঁ GoPro কেনেকুৱা হয় নাজানো আজি ভিডিঅ'টো আজি প্ৰথম বনাইছোঁ ন GoPro আৰু তেনেকৈ আজিলৈকে বনায়ো পোৱা নাই ভিডিঅ' মাতটো কেনেকুৱা গৈছে জানো জনাবচোন একো মানে তেনেকৈ হেৰি ইউজ কৰা নাই মানে কিয় মাইক যে কয় যে মাইক চাইক একো ইউজ কৰা নাই গাইজ এতিয়া আমি ৰামনগৰ পাৰ হৈছোঁ এতিয়া খমনগাঁও পামগৈ এতিয়া আৰু তাৰপাছত আমি পাই যামগৈ ৰাজগড় তো মানে তাৰ ৰাস্তাটো বহুত ভাল মানে আমাৰ এইফালেতো ইমান ভাল নহয় ন ডিব্ৰুগড় ডিষ্ট্ৰিক্ট ন তো সেইটো চাইডে আগতীয়াকৈ ভাল ডেভেলপ হৈ গ'ল অলপ আমাৰ এখন এতিয়া আমাৰ এইফালে ৰাস্তা পদূলিবিলাক বনিয়ে আছে ন তো সেইটো চাইডে আগতীয়াকৈ বনি গ'ল তো গতিকে এতিয়া যাওঁ বোলো অকণমান ফলাফলি কৰোঁ ৰ'দটো গ'লগৈ দেখিছেনে আমি মানে আজি কলেজ গৈছিলোঁ তেৰঞ্জিত আৰু মই তেৰঞ্জিত পিছফালে বহি আছে কলেজত আজি খেল ধেমালি শেষ হ'ল আজি ৰেলীও আছিলে ৰেলীত ভাগ ল'ব নোৱাৰিলোঁ কালি থিয়েটাৰ এখন আছিলে মানে থিয়েটাৰ চাব গ'লোঁ তাৰপাছত এতিয়া কলেজৰ পৰা আহিলোঁ আহি মেলি ঘৰত অলপ দেৰি শুই মেলি কিবা এটা খাই পিনে চিধা ওলাই আহিছোঁ আৰু ওলাই আহোঁতে মানে এতিয়া বেলিয়ে ডুবি গ'ল চাওকচোন এতিয়া কিমান দেৰি হয় নাজানো আৰু এতিয়া অলপ খালোঁ বোলক কি বহুত আগত আছে খমনগাঁও পাই গ'লো অফ নাই হোৱা শুন আকৌ পোনে পোনে যাব পাৰিবি সেইটো বাগানৰ ৰাস্তাটো সেইটো আৰু বেয়া খালি ৰৈদাৰ এইটো যে আগফালে গৈ আছে যে অক্ষয় ইয়াৰে হয় GoProটো তো সি মানে ইবছৰ 2023 চনত কেদাৰনাথ গৈ আহিলে চাইকেলত তাকো মানে মানিছোঁ আৰু দেই চাইকেলত যে কেদাৰনাথ আৰু গৈছে আমি যে বাইকতো আমাৰ দিগদাৰ হ'ব নেকি আৰু দিগদাৰ মানে ঘৰৰ পৰা পটককৈ পাৰ্মিশ্যন নিদিয়ে ন ইমান দূৰ সেইটোৱে আৰু বাকী একো নাই এতিয়া ব'লক আৰু এতিয়া গৈ থাকোঁ কেমেৰাটো কি হৈছে ধৰিবই পৰা নাই মাজে মাজে অফ হৈ গৈছে ই কৈছে স্ক্ৰীণখন অফ হৈছে বুলি কৈছে অকল কিন্তু এতিয়া ভিডিঅ'খিনি ফুটেজকেইটা ল'লেহে গম পাম আৰু এতিয়া কি অফ হৈছে ভিডিঅ'টোৱে অফ হৈছে নে অকল স্ক্ৰীণখনে অফ হৈছে আৰু লৈ দিবি তেনেহ'লে চিনেমেটিক মোক চিনেমেটিক দুটামান লৈ দিবি কি হ'ল ইয়াত হ'ব দে তই হ'লেও এডিট কৰি দিবি মই নিজে হ'লেও চাওঁ এডিট কৰিব পাৰিমেই এনেই হ'বি আৰু ভইচ কভাৰ কৰিবতো নাই একো দিয়া আছে চাবি নমতা বিয়া খাই থৈ যাওঁ বিয়াই না সুধিয়ে না এইটো ডিব্ৰুগড় ডিষ্ট্ৰিক্ট গাইজ ডিব্ৰুগড় মন্দিৰটোৰ ওচৰতে অলপ দেৰি ৰখোঁ সেইটো চব গোটেইটো ছুপাৰমেন হৈ গৈছে মন্দিৰটো এয়া আজি দুখন বাইক অক্ষয় খাতৰা ভিডিঅ' বনাইছোঁ বি ফানি বনাবি আকৌ ভিডিঅ'টো ধুনীয়াই লাগিছে 62% হৈ গ'ল বে 74 আছিলে ন অকণমান আগত 390 হে
The most expensive bike, Duke390 versus Ns200 top model BS7. Moon BS6 last generation. ঠিক আছে আৰু উপায় নাই এইটো মডেলে ভাল লাগে বে এটা নতুনটো কেনেকুৱা লাগে বে আগফালটো মোক ভাল নালাগে আগফালটো ভাল লাগে আৰু 250 খন অকমান দেখিবলৈ এইটো সাইডটো অকল চাৰ্ফে ন 390 টো কিবা এনেকা বালগাৰ টাইপ কিবা টাইপ দেখি বে এই মোৰখন জলা মডিফাই কৰিম বুলি ভাবিছো কেনেকুৱা কি কৰিলে ভাল হ'ব বনাই দে তই হেন্ডেলডাল চেঞ্জ কৰ হেন্ডেল বাৰডাল এডাল চেঞ্জ কৰি দিবি লাইটটো LED লগাব পাৰ ইমানটো ছাপি নকৰ আৰু নহয় LED লগাব পাৰ বে হেল্ল' আৰে এটোৰ ভিতৰ লাইটটো LED লাইট লগাই দে না দা UK07 ৰাইডাৰ এ বাবু ভাইয়া টি-শাৰ্টটো কি হ'ল বাবু ভাইয়া টি-শাৰ্টটো কি ঘৰতে আছে ঘৰতে থৈ দিছ কিমান লৈছিলে কিমান আছিলে 1499 वाह खतरा सुन हिरो तो गाइस एखने बाइकখন কেনেকুৱা লাগিছে জানো আজি লাইন আপ বাইক দুখনে আৰু লাইন আপ বুলি ক'বলৈ নাই আৰু দুখন বাইকত কিনো লাইন আপ কৰি বাইকখন 390 গাইস নতুন কেমেৰা এংগল নতুন টায়াৰ মানুহটো বা আগৰ নিচিনাকৈ আছো বাট বাইকখনো চিকচিকিয়া হৈ আছে নাই চাওকচোন এবাৰ কি ধুনীয়া লাগিছে মানে আৰু কলি যাবি এখন সবৰে সপোন থাকে তো একো নাই এইবিলাক বাদ দিয়ক এতিয়া মোৰ লুকটো দেখাই দিওঁ আজি কেনেকৈ আহিছোঁ মই তো গাইছ আন্ধাৰে হ'ল মানে এতিয়া আমি ৰখিছোঁ এইটো মন্দিৰটো আছে পিছফালে এইটো মন্দিৰ ইয়াতে প্ৰথম ভিডিঅ'টো বনাইছিলোঁ মই ফটো মাৰো নেকি ফটো মাৰিব লাগিব ন মাৰো ৰ ইমান ষ্টাইল দি কেলে আহিছো চুলি কাটিবলৈ হৈ গ'ল বে তেৰঞ্জিত সে হাই আৰু ভেলেণ্টাইন ডে কেনেকুৱা গৈছে তোৰ ভেলেণ্টাইন ডে আৰু ক'ত তো সেইবোৰ বাদ দিয়ক আজি চক মোক কেনেকুৱা লাগিছে অক্ষয় কেদাৰনাথ গৈ কেনেকুৱা লাগিলে তোমাৰ বহুত ভাল মানে আকৌ চাইকেলত বে হ'ব আকৌ যাবলৈ মন যায় বে যাম ৰ ট্ৰেইনত যাম কষ্ট নহয় বেছি হোৱা নাই তো বাকী ফটো মাৰি দে সেইটো এতিয়া ইমান দেৰি এতিয়া ফটো চটো অলপ মাৰি লওঁ তাৰপিছত লগ পাইছোঁ আপোনালোকক সেই টাৰ্ণিংটোত যাব লাগিব টাৰ্ণিংটোত ফটো মাৰিব নেকি বৈ মই দোকান চলাইছোঁ বৈ সেইটো ৰখিম মই টাৰ্ণিঙত ৰখিম মই তেওঁ তই তাৰ লগত থ মোৰ লগত থ নে তই চলা হ'ব লাগিছিল দুখন বাইক যোৱা মানে স্পীডত সেইটো নেলাগে এতিয়া আন্ধাৰ হৈছে কাইলৈ কৰিম ৰাতি দিনত কাইলৈ দিনত কৰিম দিনত তো এতিয়া চাওঁ NS চলাওঁ বহুত দিন চলোৱা নাই ঐ বন্ধই হৈ গ'ল বে লাজেই পাই গৈছোঁ বেলেগ লাগিছে বে চলাই অলপ তো গাইজ NSৰ গিটাৰটো ভিউ চেক কৰক স্মুথ হৈ আছে বে বাইকখন BS7 ন খাতৰা লাগিছে চলাই চলিয়া ইয়াতে ৰখি দিওঁ আৰু এইকেইটা হওক ভাল লাগিলে বে চলাই স্মুথ হৈ আছে এতিয়া মোৰখনটো অলপ হেৰি লাগে কথা নিচিনা লাগে নে কি কৰ সেইটো চাইডত লগা নেকি গাইছ বাইক লাইন আপ কৰোঁ তেল বচাইছোঁ বে অক্ষয় তোৰ বাইকৰ তেল বচাই দিছোঁ মই ব্ৰেকডাল মাৰিছোঁ উল্টি খাই গৈছোঁ চাব হা গাইছ ভালকৈ দেখাইছোঁ আগফালৰ পৰা পিছফালৰ পৰা দুখন বাইক দুখন চাওক তাহাঁতৰ মানুহকেইটা থৈ দেন বাইক কেইখন চাওক তো গাইছ এই দুখনে বাইক কেইখন কেনেকুৱা লাগিছে জনাব Ns200 BS দা UK07 ৰাইডাৰৰ বিগ ফেন বোলে আমাৰনো কি আমাৰ চবকে ভাল লাগে যোনে ভিডিঅ' বনায় আৰু বাইকখন চিকচিকীয়া হৈ আছে নে নাই জনাবচোন আজি মানে অকণমান আগত ধুই আনিছোঁ ভিডিঅ' বনাওঁ বুলিয়ে ধুলোগৈ অলপ আগত এইকেইটা ৰখি আছে আৰু সেইটোৱে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিওঁ লগ পাম পুনৰ অন্য এটা ভিডিঅ'ত একো